আমাৰ BTCৰ এই CSD অফিচত এইটো কাৰণে গোট খালোঁ বাইদেউ আছে আৰু লগতে আমাৰ অফিচাৰবিলাক আছে স্নেক ডে হিচাপে আমি আজি পালন কৰিলোঁ এইটো সংগতি ৰাখি পেলাই দুদিনীয়া ৱৰ্কশ্বপ আমি কৰিছোঁ যিটো হাব বুলি আমি কয় এই হাবটো আমাৰ জায়গাটো বহুত হাব আছে এই হাববিলাকক কেনেকৈ আমি ৰেস্কিউ কৰিব পাৰোঁ যে আমাৰ মাজত এই পাব্লিকৰ মাজত বহুত ভুল বুজাবুজি আছে হাব গোটেই হাবে মানে পয়জনাছ নহয় বিষ নাই তো কেনেকুৱা পাব্লিকৰ লগত আমি কেনেকুৱা ৰিলেশ্যন ৰাখি পেলাই আমাৰ এই অফিচৰ পৰা ৰিলেশ্যন ৰাখি পেলাই কেনেকুৱা সাপৰ পৰা আমি সাপো যাতে বাচে মানুহ যাতে বাচে সেইটোৰ কাৰণে সাপটো ৰেস্কিউ কৰাৰ কাৰণে দুদিনীয়া আমি যি ইয়াত ৱৰ্কশ্বপ লৈছোঁ আৰম্ভ হৈছে আৰু মিটিংখন আমি অলৰেডি আৰম্ভ কৰিলোঁ তো বাইদেউৰ ইনিচিয়েটিভত আমাৰ BTC গভৰ্ণমেণ্টৰ CSD বাইদেউৰ ইনিচিয়েটিভত আমি ইয়াত গোট খাইছোঁ ময়ো আহিলোঁ তো আমাৰ আলহী আছে যে অসমৰ পৰা আৰু ভাৰতৰ পৰা আমি ইয়াত আমি NGO বিলাকক আমি পাইছোঁ আৰু তেখেতসকলে কাম কৰি আছে WTI কাম কৰি আছে আৰু বিভিন্ন NGO বিলাকে আমাৰ ফৰেষ্টত কাম কৰি আছে আৰু স্পেচিয়েলি আজি স্নেক ডে 16 জুলাই স্নেক ডে গোটেই পৃথিৱীতে এইটো পালন কৰিছে আমিও ইয়াত পালন কৰিছোঁ আৰু ৱৰ্কশ্বপ আমি লৈছোঁ ট্ৰেইন আমি কৰিম আৰু ৰেস্কিউৰ আমি কিটছবিলাক আমি আজি দিয়া হৈছে আকৌ আমি দিম প্ৰয়োজন বোধ হিচাপে আমি দিম আৰু আমাৰ ফালৰ পৰা BTC গভৰ্ণমেণ্টৰ পৰা যিমান পাৰে ফৰেষ্টটো যাতে আমি বচাব পাৰে ফৰেষ্টৰ যি গছ গছনি বাকী যি জীৱ জন্তু গোটেই যাতে নতুনত্ব আমি আমাৰ গভৰ্ণমেণ্টত বৰ্তমানৰ হাগ্ৰামা ছাৰ নেতৃত্বাধীন যি গভৰ্ণমেণ্ট এই গভৰ্ণমেণ্টত আমি আমাৰ ফৰেষ্টটো ৰক্ষা কৰি পেলাই আমি নতুন এটা এনভাইৰনমেণ্ট যাতে আমি পৃথিৱীত আমি সৃষ্টি কৰিব পাৰোঁ এইবিলাকক আমি দৃষ্টি ৰাখিছোঁ আৰু ৰাখি যাম আৰু এই সাপৰ সম্পৰ্কে আমি ঠায়ে গাঁৱে গৈ পেলাই গোটেই গাঁৱত যাব নোৱাৰিলেও আমাৰ বিট অফিচবিলাক আছে ৰেঞ্জ অফিচবিলাক আছে এইবিলাকৰ অন্তৰ্গত যিমান গাঁওবিলাকক আছে চুবুৰীয়া ফৰেষ্ট এলেকাবিলাকক আছে এইবিলাকক গৈ পেলাই আমি ৰাইজক যাতে ৱৰ্কশ্বপৰ যোগেদি সজাগতা কৰিব পাৰে এইটোৰ কাৰণেও আমি আজি আলোচনা কৰিলোঁ নিশ্চয় এইবিলাক কামবিলাক আমাৰ আৰম্ভণি হৈছে মোৰ কামত প্ৰথম আৰম্ভণি হ'ল আৰু মই আমাৰ CSD বাইদেউ তেখেতক সোণালী বাইদেউক ধন্যবাদ দিছোঁ ভাল ইনিচিয়েটিভ লোৱাৰ কাৰণে ভৱিষ্যত আৰু ভাল এনেকৈ পলিচি লৈ পেলাই আমি আগবাঢ়ি থাকিম যাতে আমি অসমত আৰু ভাৰতবৰ্ষৰ BTC সুনাম কাঢ়িব পাৰে এইটো আমি লক্ষ্য ৰাখি পেলাই আমি একেলগে মই আৰু হাগ্ৰামা ছাৰক মই ধন্যবাদ দিছোঁ এই গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ কাৰণে আৰু মই ভালে নিশ্চয় আমাৰ অফিচিয়েল আৰু অফিচাৰবিলাকক লৈ পেলাই আৰু আপোনালোকক লৈ পেলাই নিশ্চয় পাব্লিকক ফ'কাছ কৰিব পাৰিম আৰু নিশ্চয় আমি ভালে চলাই যাব পাৰিম এইটো মই আশা কৰিছোঁ পৰহি মই আৰু আমাৰ দেৰহাছাৰ বসুমতাৰী হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ তেখেতৰ লগত আমি দুজনেই আছিলোঁ মোৰ জাগাত মাণিকপুৰত এটা সাব চেণ্টাৰ আমি হস্পিটেল আমি খুলিছোঁ তাতে মই বুজা গ'লোঁ যে তেখেতৰ পৰা এতিয়া আমাৰ হস্পিটেলবিলাকক কি মেডিচিন আছে সাববিলাকৰ কি মেডিচিন আছে না নাই এইবিলাকক ময়ো গম পালোঁ যে আমাৰ হস্পিটেলত এভেইলেবল এইবিলাক আছেই তো পাব্লিক জাষ্ট এইটোকে মানে সজাগতা হ'ব লাগে যে যেতিয়াই সাপটো কামুৰে গোটেই সাপটোতো যেনিবা পয়জনাছ নহয় যি পয়জনাছ সাপ যেতিয়া কামুৰে তেতিয়া সোনকালে হস্পিটেলত অনাৰ ব্যৱস্থা কৰিব লাগে আৰু নিশ্চয় আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট হিচাপে আমাৰ দেৰহাছাৰ ছাৰ বসুমতাৰী হেল্থৰ লগতো আমি যোগাযোগ ৰাখিম যে মেডিচিনবিলাক কি আছে কি নাই
যাতে আমি যোগাযোগ ৰাখি পেলাই এইবিলাক ব্যৱস্থাকো আমি কৰিব পাৰিম।